লগত আছে মোৰমজনী বাইদেউ আৰু যেটো মোৰ ইউটিউব চেনেল হয় এক্সপ্লোৰ ৰূপম তাত মই আজিৰ পৰা বহুত দিনৰ আগৰ পৰা অসমৰ সকলো ৰাজ্যকে বিভিন্ন ধৰণৰ গছ বন যিবিলাক ৰেয়াৰ স্পেচিছ হয় যিবিলাক আজিকালি অসমৰ হততে নাপায় তেনেকুৱা গছবিলাকৰ বিষয়ে জনাবলৈ অলপ যত্ন কৰি আহিছিলোঁ তো বাইদেৱে তাৰ বিষয়ে অলপ কিবা এটা ক'লে ভাল পাম আচলতে নমস্কাৰ মই মোৰমজনী মেধি আজি আচলতে আমাৰ সৌভাগ্য যে ৰূপমক লগ পালোঁ আমি কাজিৰঙালৈ ফুৰিব আহিছিলোঁ আৰু আহোঁতে ইয়াতে অৰ্কিড পাৰ্কত সোমাওঁতে তেওঁক আমি লগ পালোঁ আৰু তেওঁ আমাক বিভিন্ন মেডিচিনেল ইয়াৰে যিখন পাৰ্ক হয় তাতে আমাক লৈ গ'ল আৰু বিভিন্ন আমি মানে সংৰক্ষণ ইমান সুন্দৰ সুন্দৰ সৰু এটা নিখুঁত মেডিচিনেল প্লেণ্টৰ পৰা বহুত ডাঙৰ মানে বেমাৰ ভাল কৰা গতিকে গোটেইখিনি তেওঁৰ পৰা আচলতে জানিবলৈ পালোঁ যিখিনি হয়তো আমি জ্ঞাত নাছিলোঁ ইমান দিনে এটা দুটা হয়তো জানিছিলোঁ ভালকৈ কিন্তু ইয়াত বিভিন্ন কথা জানিবলৈ পালোঁ খুব ভাল লাগিছে আৰু ৰূপমৰ ইউটিউব চেনেলটো বহুত দূৰ আগুৱাই যাওক মোৰ তাৰে শুভকামনা থাকিলে নমস্কাৰ মই নীল আসলতে ৰূপম বুলি ক'লে ভুল হ'ব ডক্টৰ ৰূপম বুলি ক'ব লাগিব তেওঁৰ ইমান ভাষ্ট নলেজ আছে মই ভাবিছিলোঁ আমাৰ অসমত চাগে ইমান নাই মেডিচিনেল কিন্তু আজি তেওঁ যিখিনি বস্তু ক'লে যিখিনি বস্তু দেখুৱালে মই সঁচাকৈ আচৰিত আমাৰ অসমত যে ইমান মেডিচিনেল প্লেণ্টছ আছে আৰু সেইবোৰ আমি আমাৰ আদিম দিনৰ পৰাই আচলতে এইবোৰ ইউজ কৰি আছে আৰু ৰূপমক পাই সঁচাকৈ ভাল লাগিলে ৰূপমে ইমান নিখুঁতভাৱে আমাক প্ৰত্যেক জোপা গছে দেখুৱাইছে তাৰ যিখিনি ইউজফুলনেছ আছে সেইখিনি আমাক বুজাইছে চ' মই গোটেই টিমটোকে অৰ্কিডৰ প্ৰত্যেকগৰাকী যোন মেম্বাৰ আছে তেওঁলোকক মই মোৰ বেষ্ট উইচেছ মোৰ শুভেচ্ছা জনালোঁ আৰু আশা কৰিছোঁ তেওঁলোকে সদায় এনেদৰেই আগুৱাই যাব আৰু খুব ভাল ভাল আমাৰ যিখিনি অসমৰ যিখিনি থলুৱা বস্তু আছে তেওঁলোক গোটেই পৃথিৱীতে সকলোৱে চিনি পাব বাইদেউতো আপোনাৰ ইউকে থাকে ইউনাইটেড কিংডমত তো কেনেকুৱা কাজিৰঙালৈ আহি ইমানখিনি বস্তু জানিব পাৰিছে কেনেকুৱা লাগিছে আপোনাৰ মই থাকোঁ লণ্ডনত কিন্তু মই তেজপুৰৰে ছোৱালী কাজিৰঙাৰ ওচৰে পাছৰে চ' কাজিৰঙাত বহুতবাৰ অহা যোৱা আৰু 100% মই আই এম ভেৰি প্ৰাউড যে মই অসমৰ আৰু কাজিৰঙাৰ ওচৰৰ পৰা বিলং কৰোঁ আৰু যি মোৰমজনী আৰু নীলে যেনেকৈ ক'লে মানে আমাৰ ডক্টৰ ৰূপমৰ বহুত নলেজ আছে সঁচাকৈ নলেজ আছে মোৰ এটা সৰু ল'ৰা আছে তাক মই বুজাই আছিলোঁ যে আমাৰ তাতো মানুহে মানে ইউকেৰ মানুহবিলাকেতো ইমান পাত খালে কি হয় কোনটো পাত খালে সেইটো সিহঁতৰ আইডিয়া নাই চ' মোৰ ল'ৰাটোতো সৰুৰ পৰা সেইটো কালচাৰে পাই আছে তাক মই বুজাই আছিলোঁ যে বহুত আগতে কোনো মেডিচিন নাছিলে মানে ডক্টৰ নাছিলে মানে তেতিয়া আমাৰ মানে যোনবিলাক মানুহৰ বহুত জ্ঞান আছিলে এই পাতবিলাকৰ কাৰণে সিহঁতে এনেকৈ পেটৰ বিষ হ'লে সিহঁতে সৰু বাচ্চাক সৰুকৈ বুজাব লাগিব পেটৰ বিষ হ'লে এইটো পাত ছিঙি এনেকৈ খোৱালে ভাল হৈ যাব তেনেকৈ খালে ভালে সি বহুত ইণ্টাৰেষ্টিং পালে বস্তুটো যে এনেকৈ যে পচিবল হয় সি ইয়াতে অহাৰ পিছৰ পৰা মোৰ ল'ৰাটো তাৰ কাহ হৈছিল মই তুলসী পতা এনেকৈ দি পেলাই মধুৰ লগত খাইছোঁ সি বহুত ভাল পাইছে টেষ্টটো চ' মই ক'লোঁ এনেকৈ যে খুৱাই সেইটো এনেকৈ চব গছবিলাকৰ সি বহুত বুজি পাইছে বস্তুটো চ' ইট ৰিয়েলি হেল্পছ মই আশা ৰাখিছোঁ তাৰ চেনেলৰ জৰিয়তে আপোনালোকেও জানিব পাৰিব হয়তো কিছুমান গছ আপোনাৰ ঘৰতে আছে আপুনি নাজানে তাৰ ইউটিউব চেনেলৰ মাজতে আপোনালোকে জানিব পাৰিব সেই কোনটো গছৰ পৰা মানে কি হয় বা কোন কোন অঞ্চলত পায় ধন্যবাদ থাকিল বাইদেউসকললৈ